গতিকে এনেকৈ এয়া মাছৰুম ফাৰ্মক মই দেখুৱাই দিছোঁ, এনেকৈ গোটেইখিনি ওলমাই থৈছোঁ সেই ওপৰলৈকে। তো বন্ধুসকল, মই আছোঁ বৰ্তমান মাছৰুম ফাৰ্মত। মোৰ সৰু ক্ষুদ্ৰ যিটো মাছৰুম ফাৰ্ম আছে, আৰু তাতে মই বৰ্তমান এই মাছৰুম এনেকৈ ওলমাই আছোঁ। দুটামান কথা ক'ম বুলি ভাবিছোঁ। এটা হ'ল মাছৰুম কিয় খাব আৰু মাছৰুম কেনে লাগে। যিহেতু মই আগতে কেতিয়াও খোৱা নাছিলোঁ, বৰ্তমান এইবাৰ ঘৰত আহি পেলাই খাইছোঁ, আৰু কি ক'ম মানে বহুত ভাল লাগিছে, আৰু মাংসৰ নিচিনাই হয়। গতিকে ইয়াৰ বহুতো উপকাৰিতা আছে, আমি বহুতে জানো। একচুৱেলি ইয়াৰ যিটো চাইণ্টিফিক বেনিফিটছ আছে, তেনেকুৱা বহুত বেমাৰৰ কাৰণে ভাল, ছাপ'জ হাৰ্টৰ কাৰণে ভাল, আৰু আমাৰ চকুৰ কাৰণে ভাল, আৰু বিশেষকৈ কেঞ্চাৰৰ কাৰণে বহুত উপকাৰী। গতিকে এই মাছৰুমটো আজিকালি মানুহে এনেকৈ খাব পাৰে, আপুনিও খাব পাৰে, যেন মাংস নোখোৱাকৈ এই মাছৰুমটো আমি খোৱাৰ লগত, খাদ্যৰ লগত এড কৰিব পাৰোঁ, আৰু হেল্থৰ কাৰণে বহুত বেনিফিচিয়েল হয়। গতিকে এই মাছৰুমটোক আমি মাংসৰ অল্টাৰনেটিভ হিচাপে খাব পাৰোঁ। আৰু এই মাছৰুমটোক আমি কেনেকৈ ওলমাওঁ অলপ দেখুৱাই দিছোঁ। এয়া আছে আমাৰ আগতে আমি বেড এনেকৈ ওলমাই থৈছোঁ, আৰু তাৰপিছত এনেকৈ ৰছীৰে বান্ধি, এইটো প্লাষ্টিকৰ ৰছী হয়, এনেকৈ বান্ধি চাৰিটা মূৰত বান্ধিব লাগে। যিহেতু নতুনকৈ আৰম্ভ কৰিছোঁ, আগতে সৰুকৈ এটা ট্ৰাই কৰিছিলোঁ, আৰু তাৰপিছতে যিখিনি আমাৰ প্ৰডাকশ্যন আছিলে বহুত ভাল আছিলে, কম হিচাপত আৰু নতুন হিচাপত বহুত ভালেই আছিলে। গতিকে সেই হিচাপে ভাবিলোঁ অলপ ডাঙৰকৈ কৰোঁ, আৰু সেইকাৰণে অলপ ডাঙৰকৈ কৰিম বুলি ভাবি আৰম্ভ কৰিলোঁ। তো আগতে ভালেই হৈছিল, গতিকে এইবাৰো ভাল হ'ব বুলি আশা কৰিছোঁ। আৰু বৰ্তমান বহুত ডিমাণ্ডত আছে, আৰু বহুতে খায়, বহুত সজাগতা আহিছে, বহুতে জানেও, আৰু কিছুমান মানুহে এতিয়াও গম নাপায় মাছৰুমটো কি হয় আৰু খাবলৈ কেনেকুৱা, আৰু কেনেকৈ ৰান্ধি খাব লাগে। যেনেকৈ আমি মাংস ৰান্ধি খাওঁ, ঠিক তেনেকৈ ৰান্ধি খাব পাৰি। বহুতে এইটো কথাও নাজানে, বহুতে ভাজি ৰান্ধিও খায়, আৰু পকৰা তেনেকুৱা বনাইও খায়, আৰু বেলেগ বেলেগ বস্তু বনাই খাব পাৰি। এনেকৈ ৰছীকেইটা বান্ধি তাৰপিছত এইটো এনেকৈ দিব পাৰি। এইটো চাই বাছ দি দিলোঁ, হৈ গ'ল। গতিকে এনেকৈ এয়া মাছৰুম ফাৰ্মক মই দেখুৱাই দিছোঁ, এনেকৈ গোটেইখিনি ওলমাই থৈছোঁ সেই ওপৰলৈকে, আৰু আকৌ নতুন এতিয়া দি আছোঁ, চাওক কি হয়। যদি কেনে লাগিছে চাই পেলাই জনাব কমেণ্ট বক্সত। আৰু মাছৰুম খাওক, সুস্থ থাকক, সবল থাকক, আৰু বেমাৰৰ পৰা মুক্ত থাকক। ধন্যবাদ।